নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ কেইটামান নতুন নতুন হাতৰ উত্তৰ লৈ আহিছোঁ। আপোনালোকে যদি উত্তৰবোৰ জানে কমেণ্ট কৰিব। আৰু ইয়াৰ আগত যিটো প্ৰশ্নৰ উত্তৰ সুধিছিলোঁ সেইটো শুদ্ধকৈ কমেণ্ট কৰিছে অঞ্জলি দত্ত, আক্ৰাম আলী, অনিন্দিতা দিলা কাষৰীয়া আৰু ত্ৰিশু। তোমালোকলৈ ধন্যবাদ থাকিল। আজি প্ৰথমটো হাতৰ, এটা ৰুমত এডাল মম আৰু এটা চাকি আছিল, তুমি প্ৰথম কি জ্বলাবা? বন্ধু বান্ধৱীসকল ক'ব পাৰিবানে? এটা ৰুমত এডাল মম আৰু এটা চাকি আছিল, তুমি প্ৰথম কি জ্বলাবা? যদি উত্তৰটো ভাবিব পাৰিছা কমেণ্ট কৰা। হয় বন্ধু বান্ধৱীসকল, ভাবিব পাৰিলানে? উত্তৰটো হৈছে জুই জ্বলা, কাৰণ আমি যিয়ে নজ্বলাওঁ প্ৰথম জুই চলাটোৱে জ্বলাব লাগিব। বতাহত উৰে বাঁহত থাকে, খাদ্য বিচাৰি পানীত ফুৰে। বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে? বতাহত উৰে বাঁহত থাকে, খাদ্য বিচাৰি পানীত ফুৰে, উত্তৰটো কি? হয়, উত্তৰটো হৈছে বগলী। এজন অন্ধ মানুহে যদি এটা বেগ, এটা ঘড়ী, এটা কলম আৰু এটা পাৰ্চ হেৰুৱায়, তেওঁ প্ৰথম কি হেৰুৱালে? বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে? এজন অন্ধ মানুহে যদি এটা বেগ, এটা ঘড়ী আৰু এটা কলম আৰু এটা পাৰ্চ হেৰুৱায়, তেওঁ প্ৰথম কি হেৰুৱাইছিল? যদি উত্তৰটো জানে কমেণ্ট কৰক। বন্ধু বান্ধৱীসকল ভাবিব পাৰিলেনে? উত্তৰটো হৈছে দৃষ্টিশক্তি, কাৰণ তেওঁ প্ৰথমে দৃষ্টিশক্তি হেৰুৱাইছিল। হাত ভৰি দুয়োতে পুঞ্জি, জন্মতে বুঢ়া হৈ আহেহি। বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে? হাত ভৰি দুয়োতে পুঞ্জি, জন্মতে বুঢ়া হৈ আহেহি। যদি উত্তৰটো জানে কমেণ্ট কৰক। হয় বন্ধু বান্ধৱীসকল, উত্তৰটো হৈছে বুঢ়া আঙুলি, কাৰণ সি জন্মৰ পৰাই বুঢ়া। ল'ৰা ছোৱালী যিমান বগা হ'লেও সেইটো বস্তু সদায় ক'লা থাকে। বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে এনেকুৱা কি বস্তু আছে যিটো ল'ৰা ছোৱালী যিমান বগা হ'লেও সেইটো সিহঁতৰ সদায় ক'লাই থাকে? যদি জানে কমেণ্ট কৰক। বন্ধু বান্ধৱীসকল ভাবিব পাৰিলেনে? উত্তৰটো হৈছে চাহ, কাৰণ চাহটো সদায় ক'লাই হয়। কি কৰিলে ল'ৰা ছোৱালী ওলাই আহে? বন্ধু বান্ধৱীসকল ক'ব পাৰিব এনেকুৱা কি কৰিলে ল'ৰা ছোৱালী ওলাই আহে? যদি উত্তৰটো জানে কমেণ্ট কৰক। বন্ধু বান্ধৱীসকল ভাবিব পাৰিলেনে? হয়, ঠিকেই ভাবিছে, উত্তৰটো হৈছে স্কুল ছুটি। যেতিয়া স্কুল ছুটি দিয়া হয় তেতিয়া ল'ৰা ছোৱালী ওলাই আহে। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব, এনেকুৱা ধৰণৰ ভিডিঅ' পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।